কল্পনা কৰক এনে এটা দৌৰ প্ৰতিযোগিতা। এফালে আছে এনে এখন মেচিন যাক চলাবলৈ এখন গোটেই চহৰৰ সমান ইলেক্ট্ৰিচিটি লাগে, প্ৰায় 2.7 বিলিয়ন ৱাটছ। আৰু আনফালে মাত্ৰ 3 পাউণ্ড ওজনৰ এটা অংশ যি চলে মাত্ৰ 12 ৱাটছ পাৱাৰত। হয়, আপোনাৰ ঘৰৰ বাৰান্দাত জ্বলি থকা এটা সৰু LED বাল্বতকৈ কম পাৱাৰ। আশ্চৰ্যজনক কথাটো হ'ল এই 12 ৱাটৰ বায়'লজিকেল আচৰিত বস্তুটোৱে আজিৰ পৃথিৱীৰ আটাইতকৈ এডভান্স AIতকৈও বেছি ক্ৰিয়েটিভিটি, ইনটুইশ্যন আৰু ইম'চনেল ডেপথ দেখুৱাব পাৰে। আজি আমি বুজিম আপোনাৰ এই 12 ৱাটৰ ছুপাৰ পাৱাৰটো কেনেকৈ কাম কৰে। আপোনাক স্বাগতম জনাইছোঁ আমাৰ চেনেল নিউৰোমাষ্টাৰ আছামলৈ। এই সামান্য এনাৰ্জি বাজেটৰ ভিতৰতে আমাৰ মগজুত আছে 86 বিলিয়ন নিউৰনছ। ই কেৱল এটা মেচিন নহয়, ই এটা ছেল্ফ ৰিপেয়াৰিং আৰু এডাপ্টিভ নেটৱৰ্ক, য'ত AI চলাবলৈ বিশাল ডাটা চেণ্টাৰ্ছ, হাজাৰ হাজাৰ GPUs আৰু কুলিং ছিষ্টেমৰ প্ৰয়োজন হয়। আপোনাৰ মগজুৱে কেৱল ইণ্টেলিজেন্স ব্যৱহাৰ কৰি কাম কৰে। এবাৰ ভাবি চাওক, আপুনি একেলগে কফিৰ গোন্ধ লৈছে, কাৰোবাৰ কথা শুনিছে আৰু কালিৰ মিটিংখনৰ কথা মনত পেলাইছে। এই সকলোবোৰ কাম একেলগে হৈ আছে। ইয়াক কোৱা হয় চিমলেছ মাল্টিটাস্কিং। যদি এটা AIয়ে আপোনাৰ দৰে এটা মানৱীয় মিনিট জীয়াই থাকিবলৈ চেষ্টা কৰে, তেন্তে ইয়াৰ ছাৰ্ভাৰ ৰেকবোৰ গলি হয়তো শেষ হৈ যাব পাৰে। গৱেষকসকলৰ মতে এই পাৰ্থক্যই প্ৰকৃতিৰ আনমেটছ ছফিষ্টিকেশ্যন বুজাই দিয়ে। আমাৰ মগজুৰ এই দক্ষতাৰ আঁৰত আছে ডেন্স ইণ্টাৰকানেক্টিভিটি আৰু কেমিকেল ছিগনেলিং, যিবোৰ মেচিনে আজিও নকল কৰিব পৰা নাই। এই 12 ৱাটৰ পাৱাৰটো আমি কামত কেনেকৈ লগাম বাৰু, মানে আমাৰ ব্ৰেইনটো, আমাৰ মগজুটো। ইয়াৰ প্ৰথম উপায় হ'ল কনচিয়াছ ইনটিউশ্যন। এটা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে তেতিয়াহে এটা গছ চিনি পায় যেতিয়া তাক লাখ লাখ গছৰ ফটো দেখুওৱা হয়। কিন্তু আপুনি কোনো এখন নতুন ঠাইলৈ গৈয়েই মুহূৰ্তৰ ভিতৰতে অনুভৱ কৰিব পাৰে যে তাত কিবা এটা ঠিক নাই। এয়াই হৈছে আমাৰ মগজুৰ পেৰালেল প্ৰচেছিং। নিউৰোমাষ্টাৰ আছামত আমি বিশ্বাস কৰোঁ যে যেতিয়া আপুনি এই নিউৰোচাইন্স বুজি পাব, তেতিয়া আপুনি নিজৰ জীৱনৰ নিয়ন্ত্ৰণ ল'ব পাৰিব। আপোনাৰ ফ'কাছক সঠিক দিশত পৰিচালনা কৰি আপুনি আপোনাৰ এই বায়'লজিকেল ছুপাৰ কম্পিউটাৰটো সক্ৰিয় কৰি তুলিব পাৰে। আচল মিৰাকলটো হ'ল ছেল্ফ ৰিপেয়াৰ। কম্পিউটাৰৰ এটা চাৰ্কিট ভাঙিলে সেইটো চেছ, কিন্তু আপোনাৰ মগজুৱে নিজকে ৰিৱায়াৰ কৰিব পাৰে। অসমৰ ছাত্ৰ ছাত্ৰী আৰু পেছাদাৰীসকলৰ বাবে এয়াই আমাৰ মিছন। আপুনি যেতিয়া কিবা এটা নতুন কথা শিকে, আপোনাৰ মগজুৰ ফিজিকেল ষ্ট্ৰাকচাৰ সলনি হয়। ইয়াকে কোৱা হয় নিউৰোপ্লাষ্টিচিটি। যেতিয়া আপুনি সচেতনভাৱে আমাৰ মেমৰি টেকনিকবোৰ প্ৰেক্টিছ কৰে, তেতিয়া আপুনি সেই 12 ৱাট পাৱাৰ ব্যৱহাৰ কৰি মগজুৰ নতুন ৰাস্তা বা নিউৰেল পাথৱে তৈয়াৰ কৰে। টোপনি গৈ থকাৰ সময়তো আপোনাৰ মগজুৱে নিজকে আপগ্ৰেড কৰি থাকে। যিমানেই আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এডভান্স নহওক কিয়, বিজ্ঞানীসকলে এতিয়াও চেষ্টা কৰিছে কেনেকৈ মানুহৰ মগজুৰ দৰে আল্ট্ৰা এফিচিয়েণ্ট মেচিন ইণ্টেলিজেন্স গঢ়িব পৰা যায়। কিন্তু যিমান দিনলৈকে সেইটো সম্ভৱ নহয়, সিমান দিনলৈ আমাৰ মগজুটোৱেই হ'ল পৃথিৱীৰ শ্ৰেষ্ঠ কম্পিউটাৰ। আপোনাৰ নিজৰ জীৱন সলনি কৰিবলৈ কোনো পাৱাৰ প্লেণ্টৰ দৰকাৰ নাই। আপোনাৰ জন্মগতভাৱে পোৱা এই 12 ৱাটৰ বাল্বটো কেনেকৈ সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে, সেইটো শিকিলেই হ'ল। মনত ৰাখিব, the human brain runs on just 12 watts, barely the power of a small LED, while artificial intelligence requires a full-scale power plant to keep up. আপুনি সেয়ে এজন বায়'লজিকেল মিৰাকল।
যদি আপুনি আপোনাৰ মগজুক মাষ্টাৰ কৰিব বিচাৰে আৰু আমাৰ ৰিৱেৰ মুভমেণ্টত যোগদান কৰিব বিচাৰে তেন্তে এতিয়াই আমাৰ চেনেল নিউৰো মাষ্টাৰ আছামক ছাবস্ক্ৰাইব বুটনটো টিপি দিয়ক। আমাৰ মেমৰি মাষ্টাৰী আৰু নিউৰো ছায়েন্স হিলিঙৰ বিষয়ে জানিবলৈ ভিজিট কৰক www.alamir.com অথবা আমাৰ ইয়াকুত ৱেলবিং চেণ্টাৰত যোগাযোগ কৰক। আহক একেলগে আপোনাৰ ভিতৰৰ ছুপাৰ পাৱাৰটো মুকলি কৰোঁ। মই আপোনালোকৰ হোষ্ট নিউৰো মাষ্টাৰ আছামৰ পৰা। সচেতন থাকক, জিনিয়াছ হৈ থাকক। ধন্যবাদ।